ডংকামকামত নৱনিৰ্মিত ৱাইচং ষ্টেডিয়াম পৰিদৰ্শন টিম কাৰ্বি আংলঙৰ জিলাখনত ক্ৰীড়াৰ দিশত আগুৱাই নিয়াৰ সংকল্পৰে অংশ এই ৱাইচং ষ্টেডিয়াম চলিত বছৰত সম্পূৰ্ণ হোৱা সম্ভাৱনা সমগ্ৰ ৰাজ্যত বিহাৰী সম্প্ৰদায়ৰ ছট পূজা কাৰ্বি আংলঙৰ ডিফুটো কেইবাটাও নৈৰ ঘাটত উলহ মালহেৰে ছট পূজা পালন নগৰ সমিতিৰ নিৰ্বাচন হাৰুৱাঘাটৰ চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ নমস্কাৰ অসমীয়া প্ৰাইম টাইম বাতৰিত মই পৰকজ্যোতি শৰ্মাই স্বাগতম জনাইছো এতিয়া আগবাঢ়িছো প্ৰথমটো বাতৰিলৈ কাৰ্বি আংলং জিলাৰ বিভিন্ন প্ৰান্তত উঠি অহা নৱপ্ৰজন্মৰ ক্ৰীড়াৰ দিশত আগুৱাই লৈ যোৱাৰ বাবে CEMৰ ড্ৰিম প্ৰজেক্টৰ অংশ ডংকামকামত নিমৈমান ৱাইচং ষ্টেডিয়াম মুখ্য কাৰ্যবাহী সদস্য তুলিয়াম ৰংহাং সহিত টিম কাৰ্বি আংলঙে মঙলবাৰে নিৰ্মাণৰ অগ্ৰগতিৰ বিষয়ে ভূ ল'বলৈ উপস্থিত হৈ চালে নিমৈমান ষ্টেডিয়ামখন দেশ তথা ৰাজ্যৰ লগতে কাৰ্বি আংলং জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা উঠি অহা নৱপ্ৰজন্মই ক্ৰীড়াৰ যোগেৰে নিজৰ কেৰিয়াৰ গঢ়াৰ লগতে দেশলৈ সুনাম আৰু গৌৰৱ কঢ়িয়াই আনিব পাৰে কিন্তু কাৰ্বি আংলঙৰ দৰে পিছপৰা জিলাখনত আগ্ৰহ থাকিলেও সুবিধা নথকাৰ বাবে বহু ল'ৰা ছোৱালীয়ে ক্ৰীড়াৰ ক্ষেত্ৰত আগুৱাই যাব নোৱাৰে সেয়েহে এই কথাসমূহলৈ লক্ষ্য ৰাখি পিছপৰা অঞ্চলৰ ল'ৰা ছোৱালী তথা নৱপ্ৰজন্মক সুবিধা দিবৰ বাবে ডংকামকামত ৱাইচং ষ্টেডিয়াম নিৰ্মাণ কৰাৰ আঁচনি গ্ৰহণ কৰা হয় নিমৈমান এই ষ্টেডিয়ামখন চলিত 2018 ভিতৰত সকলো আন্তঃগাঁথনি কাৰ্য সহিত সম্পূৰ্ণ হৈ উঠা আশা কৰা হৈছে উল্লেখ্য আজি টিম কাৰ্বি আংলঙৰ দলটি স্পিকাৰ লংকি টিমো কাৰ্যবাহী সদস্য অমৰ সিং টিচকে ধৰি আৰু লগতে MSC সকল আৰু দলীয় বিষয়ববীয়াসকলে ৰংহাঙক লগ দিয়ে মংগল ইংহি ৰিপৰ্ট কাট নিউজ সমগ্ৰ ৰাজ্যজুৰি বিহাৰী সম্প্ৰদায়ৰ চলিছে ছট পূজা পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ ডিফুটো কেইবাটাও নৈৰ ঘাটত ছট পূজা সম্পন্ন কৰিবৰ বাবে ইতিমধ্যে সাজু কৰি তুলিছে নৈৰ ঘাট বিভিন্ন ৰং বিৰঙৰ কাগজেৰে সজাই পৰাই পৰপক্ষত আকৰ্ষণীয় কৰি তুলিছে নৈৰ ঘাটকেইখন সূৰ্য দেৱতাৰ আৰাধনা হ'ব গতিকে পুৱতি নিশাৰ পৰাই চলিছে নানান বিধি প্ৰতি বছৰৰ দৰে এইবাৰো ছট পূজাৰ বাবে ডিফু পানবাৰী বিৰলা বাঘমাৰী আদি নৈ অথবা জুৰি ঘাটত ছট পূজাৰ বাবে ইতিমধ্যে ইয়াৰ ঘাটসমূহ সজাই পৰাই তোলা হৈছে ভক্তসকলে পুৱতি নিশাৰ পৰাই সূৰ্য দেৱতাৰ নামত আৰাধনা তথা বিধি আৰম্ভ কৰিছে দৰাচলতে দীপাৱলী পিছৰ পৰাই ছট পূজাৰ বাবে প্ৰস্তুতি আৰম্ভ হয় ছট পূজাৰ আগদিনা বিয়লিৰ পৰাই নিজে নিজে মনস্থ কৰি থোৱা নৈ বা নদীৰ ঘাটত ফল মূল ধূপ ধূনাকে আদি কৰি পূজাৰ নৈবেদ্য লৈ উপস্থিত হয় আৰু পৰিয়ালৰ সকলো লোকৰে মংগল কামনা কৰি সূৰ্য দেৱতাৰ পূজা বিধিপূৰ্বক আগবঢ়ায় আৰু সূৰ্য দেৱতাৰ ওচৰত এইদৰে বছৰটোৰ বাবে আশীষ বিচাৰে बोले कि भाई छठ का व्रत करो तुम्हारा कल्याण होगा तभी से छठ का व्रत हो रहा है और हम संस्कार को कहते हैं कि भाई शांति और सौहार्द बनाए रखिए जिससे कि सब लोग की सबकी भावना सही ऐसे कोई बात नहीं है सब जो समाज और सोसाइटी के ऊपर डिपेंड करता है हमारा यहाँ का बड़े बुजुर्गों में जैसा सिखाते हैं हम उस रास्ते पे चल रहे हैं और ये जो छठ मना रहे हैं हम लोग बड़े के मार्गदर्शन पे पाकर ही हम लोग छठ पूजा का यहाँ पे सेलिब्रेशन करते हैं और जिसमें हम लोग सुबह से लेकर शाम तक सारे यूथ लोग आके पूरा नदी का साफ सफाई भी की हम लोग जो सारे बड़े बुजुर्ग यूथ सब से हम लोग ऐसा कोई बात नहीं टाइम बदल रहा है और सब अच्छे से होगा थैंक यू উল্লেখ্য এই পূজা বিশেষকৈ হিন্দীভাষী সম্প্ৰদায়ে কৰিলেও আন আন জাতি জনগোষ্ঠীসকলেও এই পূজাত ভাগ লোৱা পৰিলক্ষিত হয়
মুঠতে ছট পূজা আন পূজাৰ দৰে উলহ মালহৰে তথা বিধিপূৰ্বক পূজা আগবঢ়ায় পংকজ ডেকাৰ ৰিপৰ্ট কাট নিউজ ৰাজ্যত পঞ্চায়ত নিৰ্বাচনৰ সমান্তৰালকৈ কাৰ্বি পাহাৰত আৰম্ভ হৈছে নিৰ্বাচনী কুচকাৱাজ সমাগত নিৰ্বাচনৰ বাবে ইতিমধ্যে প্ৰয়োজনীয় প্ৰস্তুতি আৰম্ভ কৰিছে নিৰ্বাচনী কৰ্তৃপক্ষই আজি হাওৰাঘাট নগৰ সমিতি কৰ্তৃপক্ষই হাওৰাঘাট নগৰৰ 5টা ৱাৰ্ডৰ চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ কৰে হাওৰাঘাট সহকাৰী নিৰ্বাচনী বিষয়া ফুকন খাগলাৰীয়ে প্ৰকাশ কৰা মতে এইবাৰ হাওৰাঘাট নগৰৰ মুঠ ভোটাৰৰ সংখ্যা 5403 ইয়াৰে পুৰুষ ভোটাৰ 2685 আৰু মহিলা ভোটাৰ 2720 গৰাকী চূড়ান্ত ভোটাৰ তালিকাসমূহ আজি আনুষ্ঠানিকভাৱে প্ৰকাশ কৰাৰ পিছত ৰাজনৈতিক দলসমূহৰ মাজত এই ভোটাৰ তালিকাসমূহ বিতৰণ কৰে নিৰ্বাচনী বিষয়াগৰাকীয়ে উল্লেখ্য যে এই পৰ্যন্ত নগৰ সমিতিৰ নিৰ্বাচনৰ দিনবাৰ ঘোষণা হোৱা নাই যদিও অহা ডিসেম্বৰ মাহত নগৰ সমিতিৰ নিৰ্বাচন অনুষ্ঠিত হোৱাৰ পূৰ্ণ সম্ভাৱনা প্ৰকাশ কৰিছে হাওৰাঘাটৰ সহকাৰী নিৰ্বাচনী বিষয়াগৰাকীয়ে আজি কি কৰা হ'ল আজি আমি এই বছৰৰ আমাৰ যেটো টাউন কমিটিৰ ইলেকশন 2018 ৰ ফাইনেল পূৰ্ণাংগ যেটো ভোটাৰ তালিকা আমি আজি প্ৰেছৰ পৰা উলিয়ালো প্ৰিন্ট কৰিলো আমি যোৱাবাৰ যেটো 2016 ৰ আমি সেন্সাস কৰিছিলো ভোটাৰ তেতিয়া আমাৰ 5টা ৱাৰ্ড আছিল কিন্তু সেই সময়ত ভোটাৰ আমাৰ বহুত কম আছিল এতিয়া আমাৰ নতুন গভৰ্ণৰ অৰ্ডাৰ মতে এটা ৱাৰ্ডত মিনিমাম 1000 যেটো ভোটাৰ থাকিব লাগে সেই মতে আমি সেন্সাস কৰি এতিয়া আমাৰ প্ৰত্যেক ৱাৰ্ডতে কিছু ৱাৰ্ডটো অলপ মিলাই প্লাই এতিয়া বৰ্তমান আমাৰ প্ৰত্যেক ৱাৰ্ডতে 1000 কৰি বৰ্তমান টোটাল 5405 ভোটাৰ 5টা ভোটাৰ এতিয়া টোটাল পাইছো আমি যোৱাবাৰ ভোটাৰতকৈ এইবাৰ আমাৰ ভোটাৰ প্ৰায় 500 মান বাঢ়িছে ইলেকশন কেতিয়া হোৱাৰ সম্ভাৱনা আছে আমাৰ ইলেকশন এতিয়ালৈকে অফিচিয়ালি ডিক্লেয়াৰ কৰা নাই কিন্তু খুব কম এই কেইদিনৰ ভিতৰত ডিসেম্বৰৰ ভিতৰত হ'ব পাৰে আমাৰ সম্ভাৱনা এটা আছে হাওৰাঘাটৰ পৰা গৌতম চন্দা ৰিপৰ্ট কাট নিউজ প্ৰয়াত পিতৃৰ মৃত্যু বাৰ্ষিক অনুষ্ঠানৰ মাজতে সমাজ সেৱাৰ নজিৰ আগবঢ়ালে এগৰাকী পুত্ৰই মৃত্যু বাৰ্ষিক অনুষ্ঠানৰ সাধাৰণতে সামাজিক ৰীতি-নীতি সম্পন্ন কৰি খুব বেছি এসাজ ৰাইজক এসাজ ভোজ খুৱাই জন্মদাতা পিতৃ-মাতৃৰ প্ৰতি দায়িত্ব সামৰে পুত্ৰই কিন্তু তেনে কৰা নাই এজন পুত্ৰই তেওঁ দৰিদ্ৰ ৰাইজৰ ঠাণ্ডা বতৰত কামত অহাকৈ বিতৰণ কৰিছে কম্বল এহাতে প্ৰয়াত পিতৃৰ শুৱনি অনুষ্ঠান আনহাতে সমাজ সেৱা এসময়ত চেণ্টাৰ অঞ্চলত সমাজ সেৱা আগবঢ়াই স্থানীয় ৰাইজৰ মাজত জনপ্ৰিয় হোৱা বিশিষ্ট সমাজ সেৱক ত্যাগী পৰিশ্ৰমী প্ৰয়াত লংকৈ টিছৰ তথা লং টিছৰ মৃত্যু বাৰ্ষিক অনুষ্ঠানৰ পুত্ৰৰ এই ব্যতিক্ৰমী পদক্ষেপ হয় সকলোৱে পৰম পূজ্য পিতৃ-মাতৃৰ বিয়োগ ঘটিলে আদ্য শ্ৰাদ্ধকে আদি কৰি মৃত্যু বাৰ্ষিকী বা সোঁৱৰণী অনুষ্ঠান পাতে হেয়াই স্বাভাৱিক কিন্তু খেৰনিস্থিত বনাঞ্চলিক কাৰ্যালয়ৰ বন বিষয়া চন্দ্ৰ সিং টিছো আৰু তেওঁৰ পৰিয়ালবৰ্গই পিতৃ লংকৈ টিছৰ মৃত্যু বাৰ্ষিকী অনুষ্ঠান এক ব্যতিক্ৰমীভাৱে আয়োজন কৰিছে এই অনুষ্ঠানত তেওঁলোকে ওচৰ চুবুৰীয়া গাঁৱৰ দৰিদ্ৰ পৰিয়ালৰ লোকক আমন্ত্ৰণ কৰি আপ্যায়ন কৰাই নহয় একোখনকৈ গৰম কাপোৰ তথা কম্বল বিতৰণ কৰা হয় তেওঁলোকে কয় যে পৰম পূজ্য পিতৃক ঘূৰাই আনিব নোৱাৰিলেও পিতৃৰ কৰ্মৰাজি অনুসৰণ কৰি তথা আদৰ্শ জীয়াই ৰখাৰ বাবে এইদৰে প্ৰয়াস কৰিছে চেণ্টাৰ অঞ্চলৰ চাপং গাঁৱত নিজা ঘৰত আয়োজন কৰা মৃত্যু বাৰ্ষিকী অনুষ্ঠানত উপস্থিত থকা ৰাইজে লংকৈ টিছৰ জীৱনী সম্পৰ্কে বিস্তৃতভাৱে দাঙি ধৰে অঞ্চলটোৰ ৰাইজৰ শৈক্ষিক আৰ্থ-সামাজিক কৰ্ম-সংস্কৃতিৰ দিশত আগুৱাই লৈ যোৱাৰ বাবে এই ক্ষেত্ৰত লংকৈ টিছৰ প্ৰচেষ্টা ত্যাগ আৰু পৰিশ্ৰমৰ কথা ৰাইজৰ মুখে মুখে আজিও মহৎ আৰু উচ্চ আদৰ্শৰ প্ৰতিষ্ঠাৰ সপোন দেখা লংকৈ টিছ নিজে কিন্তু সাধাৰণ জীৱন যাপন কৰিছিল
তেওঁৰ মৃত্যুত অঞ্চলটোত অপূৰণীয় ক্ষতি হোৱা বুলি ৰাইজে দুখ প্ৰকাশ কৰে উল্লেখ্য তেওঁ মৃত্যুৰ সময়ত 6 গৰাকী সুযোগ্য পুত্ৰক্ৰমে অৱসৰপ্ৰাপ্ত বন অধীক্ষক ৰত্নেশ্বৰ টিছো প্ৰধান শিক্ষক লংকিৰাম টিছো বন বিষয়া চন্দ্ৰ সিং টিছো প্ৰতিষ্ঠিত ব্যৱসায়ী বাবুকান্ত টিছো বনকৰ্মী নৰেন্দ্ৰ টিছো কনিষ্ঠ অভিযন্তা খয়া সিং টিছো আৰু একমাত্ৰ কন্যা সন্তান চিকা টিছপি তেওঁৰ অৰ্ধাংগিনী আৰু নাতি বোৱাৰীসকলক এৰি থৈ যায় খেৰণীৰ পৰা বীৰেন ইংখে ৰিপৰ্ট কাট নিউজ সময় হৈছে এটি চমু বাণিজ্যিক বিৰতিৰ Kopili Family Restaurant, a fine dining restaurant, the most flavorable and exciting meals made with passion. Ethnic cuisine like Indian tandoori, Chinese, Pan-Asian and Karbi kitchen. Special food items like seafood dishes, fish and prawns are served. Pork special like barbecue pork spare ribs and Northeast style pork curry. Also, the restaurant does catering order for parties, events, wedding, etc. It also offers free home delivery services. Distance and minimum order. Within 2 kilometers, rupees 500, 2 to 5 kilometers, 700, and 7 to 10 kilometers, rupees 2,500. For queries and services, contact at 6901312934 or 6901312930. Kopili Family Restaurant, 4th floor, HR Estate Complex, Dharamnala Road, Difu, near Bazar, India. Hurry up, hurry up. Hero Company gives you a beautiful opportunity to have any kind of scooty or bike with the best help of easy loan facility. Also, it will be covered up with best driving comfort, best mileage, easy spot finance, best looks, etc. Service accessories and spare parts are available here. Please contact nearest authorized dealer. SMV Motors opposite of DIG Bungalow, Difu Manje Road, Karbi Anglong, Difu. For more queries, please contact 9613731109 or 9101147818. আজিকালি যিকোনো পাৰ্টি মানে কাঞ্জ জুচ বাইদি বেটো কমলাটো খাইছিলি না আনাৰ ৰসটো পাহাৰীয়া কমলা আৰু আনাৰ ৰসৰ পৰা তৈয়াৰ কৰা কাঞ্জ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্জ জুচ খাওক জীৱনৰ মজা লওক কাঞ্জ জুচ বিৰতি পিছত পুনৰ বাতৰি মজিয়াত বিজেপি চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদী হৈ উঠিছে বুকাজান এছেম্বলি ইউথ কংগ্ৰেছৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদী হোৱা ইউথ কংগ্ৰেছ দলে বুকাজান এছেম্বলি ইউথ কংগ্ৰেছৰ কাৰ্যালয় চৌহদত প্ৰতিবাদী ইউথ দলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পুতলিকা দাহ কৰে উল্লেখযোগ্য যে বিজেপি দলে শাসনৰ আগলৈ অহাৰ আগতে দেশৰ 2 কোটি শিক্ষিত নিবনুৱা বিভিন্ন চাকৰি পদত নিয়োগ কৰা প্ৰতিশ্ৰুতি দিছিল যদিও আজিলৈকে চাকৰিৰ পদত নিয়োগ দিব পৰা নাই বিজেপি চৰকাৰে নিজৰ প্ৰতিশ্ৰুতি নৰখা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নেতৃত্বাধীন অসমৰ বিজেপি চৰকাৰ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন কেন্দ্ৰত বিজেপি চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ জনাই জিলা কংগ্ৰেছৰ যুৱ দলে জিলা কংগ্ৰেছ কমিটিৰ কাৰ্যালয়ত আৰু বুকাজান কংগ্ৰেছ কমিটিৰ কাৰ্যালয় চৌহদত মুখ্যমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰীৰ পুতলিকা দাহ কৰে প্ৰতিবাদী যুৱ কংগ্ৰেছৰ কৰ্মীসকলে আনন্দ ৰাঙৰ ৰিপৰ্ট কাট নিউজ
কাৰ্বি ষ্টুডেণ্ট এণ্ড ইউথ কাউন্সিল চমুকৈ KSYCৰ অষ্টম প্ৰতিষ্ঠা দিৱস ডিফুস্থিত প্ৰয়াত জয়সিং দলৈ প্ৰেক্ষাগৃহত উলহ মালহেৰে উদযাপন কৰা হয় প্ৰতিষ্ঠা দিৱসৰ উপলক্ষে কাৰ্বি আংলং জিলাৰ বিভিন্ন প্ৰান্তত গঠিত সংগঠনটোৰ শাখা পৰিষদৰ সদস্য তথা প্ৰতিনিধিবৰ্গই দলে বলে আহি অংশগ্ৰহণ কৰে KSYCৰ অষ্টম প্ৰতিষ্ঠা দিৱস উপলক্ষে আয়োজিত আৰু সংগঠনটোৰ সভাপতি প্ৰকাশ টেৰাঙৰ পৌৰোহিত্যত অনুষ্ঠিত ৰাজহুৱা সভাত KCSৰ সভাপতি চন্দ্ৰ সিং ক্ৰো জাকাছৰ অধ্যক্ষ খৰসিং টেৰন দাদ্ৰংগ এক্সপ্ৰেছৰ সম্পাদক ডক্টৰ লিপছন ৰংপি ডিফু চৰকাৰী মহাবিদ্যালয়ৰ প্ৰবক্তা ক্ৰমে মেগী কাথাৰবি ফিলিপ তাৰো প্ৰমুখ্যে KFA KSA DHUৰ সভাপতি সম্পাদকসকলে আলোহী হিচাপে উপস্থিত থাকি ছাত্ৰ ছাত্ৰীসকলৰ দায়িত্ব আৰু কৰ্তব্যৰ বিষয়ে সাৱলীল ভাষণ আগবঢ়ায় लोग मिले ना सरकार वाला साइड भाग ले बाकी सरकार का शिक्षा वाला साइड लोग मिले ना तो वो ठीक पुस्तक है नली हैव टू का पोजीशन टेंशन लो कभी के वाला साइड टेंशन लो नली राइट यूज टू नली जाओ ये तो अपन इनोस को ले जाओ रिस्पेक्ट के बात लो हालत উঠি অহা প্ৰজন্মসকলে নিজৰ ভৱিষ্যতৰ বাবে শিক্ষা আহৰণৰ লগতে সমাজ তথা জন্মভূমিক ৰক্ষা কৰাৰ লগতে নিজৰ পৰম্পৰাগত তথা ৰীতি-নীতিক ৰক্ষণাবেক্ষণ কৰি যাব লাগিব ছাত্ৰ ছাত্ৰীসকলে বাহিৰত শিক্ষা অৰ্জন কৰিলেও নিজৰ মাতৃভাষা তথা ৰীতি-নীতিক তথা সংস্কৃতিক কেতিয়াও পাহৰিব নালাগে বৰঞ্চ ৰক্ষণাবেক্ষণৰ লগতে বিকাশ ঘটোৱাৰ বাবে সদায় সচেষ্টা থাকিব লাগিব অৰুণ লেখথে ৰিপৰ্ট কাট নিউজ কি কৰি আছে কাৰ্বি আংলং জিলা বন বিভাগ নিশা হাতত হাৰে ভৰিত হাৰে জিলা বন বিভাগ তথা আৰক্ষী নাকৰ আগেৰে বিনা বাধাই পাৰ হৈ যায় চোৰাং কাঠৰ ট্ৰাক উচুকাৰ বকলীয়া শাখাৰ জব্দ কৰিলে কাঠ ভৰ্তি ট্ৰাক চোৰাং কাঠখিনিৰ মূল্য 10 লাখ হ'ব বুলি অনুমান কৰা হৈছে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ অধীনস্থ বিয়াগুম বন বিভাগটোৰ নাকৰ আগে দিয়ে জুৱা নিশা মূল্যৱান কাঠভৰ্তি ট্ৰাক নিশাৰ আন্ধাৰৰ সুযোগ লৈ গৈ থকা অৱস্থাত উচুকাৰ বকলীয়া শাখাই জব্দ কৰে এক বিশ্বস্ত সূত্ৰ লাভ কৰাৰ তথ্যৰ পংখেদি গৈ উচুকাৰ আঠ বাটৰ জব্দ কৰিবলৈ সক্ষম হয় মূল্যৱান কাঠভৰ্তি ট্ৰাক কাঠখিনি আনুমানিক মূল্য 10 লাখ টকা হ'ব পাৰে বুলি উচুকাৰ বকলীয়া শাখাৰ সভাপতি অঞ্জন ৰংপিয়ে জনাইছে আৰু সংগঠনটোৱে জব্দ কৰা উক্ত কাঠভৰ্তি সহ ট্ৰাকখন বকলীয়া আৰক্ষী থানাত সমজাই দিয়াৰ লগতে থানাত এখন এজাহাৰ দাখিল কৰে সংগঠনটোৱে কিন্তু বিয়াগুম বন বিভাগটোৰ দিনে নিশাই বনকৰ্মী তথা বনৰক্ষক থাকোঁতে এইদৰে ট্ৰাকত ইমানখিনি কাঠ উলিয়াই নিবলৈ কেনেকৈ সক্ষম হৈছে এয়া নিশ্চয় ডাঙৰ প্ৰশ্ন হয় কালি আমি সন্মিলন জিলা ছাত্ৰ পৰিষদ কেন্দ্ৰীয় কমিটি আৰু বকলিয়াৰ আঞ্চলিকৰ সহযোগত আৰু আমাৰ বকলীয়া থানাৰ অন্তৰ্গতৰ সহযোগত আমি কালি দুখন চোৰাং কাঠ ৰাতি নিশা 1 বজাত তেওঁলোকে পাৰ হৈ আছিল আমি গোপন তথ্য দি আমি খবৰ পাইছিলো কিন্তু আমি তেওঁলোকক খুদাত আমি তেওঁলোকে কিছু ধোৱা চালান দেখুৱাত আমি চাউতে পিছত উলাই পৰিলে আপোনাৰ সেগুন গছৰ কাঠ আমি এই আপোনালোকে দেখিবলৈ পাব এয়া চাওক সেগুন কুণ্ডা চাওক এয়া চাওক আমাৰ অসমৰ সম্পদ তেনেকুৱা চোৰাংভাৱে গৈ আছে সেইটো আটাইতকৈ দুখ লগা কথা যেহেতু বনাঞ্চল দিনে দিনে ধ্বংসপথলৈ গৈছে সেইটোৱে আমি সেইখন চৰকাৰক আমি বিজেপি গণপাত যোনখন চৰকাৰ পৰিৱৰ্তন চৰকাৰ বুলি কৈছে কিন্তু পৰিৱৰ্তন চৰকাৰ দিনতো কিছু পৰিৱৰ্তন কেনেকুৱা ধৰণৰ দেখিবলৈ পোৱা গৈছে আপোনালোকে দেখিছেই আমি সেইটো কাৰণে জনাও যে বনাঞ্চলখন যাতে ধ্বংসপথৰ পৰা যাতে বচাই সেইখন চৰকাৰক মই আহ্বান জনাম কিন্তু এইদৰে হয়তো বহুবাৰ ট্ৰাকে নি আছে চোৰাং ব্যৱসায়ীসকলে যাৰ ফলত কাৰ্বি আংলং বনাঞ্চল দিনে দিনে তহিলং হৈ আহিছে এই সন্দৰ্ভত বন বিভাগৰ দায়িত্বত থকা মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে কি পদক্ষেপ গ্ৰহণ কৰিব সেয়া সময়তে লক্ষণীয় হ'ব
বিশেষ প্ৰতিবেদক কাট নিউজ। আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ। ধন্যবাদ।